আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আজি এটা ৰিকুৱেষ্ট আছিল মোৰ বোৱা কাপোৰৰ ভিডিঅ' দিবৰ কাৰণে। বেছি নেদেখাম, মাত্ৰ চিম্বল চাদৰ কেইখনমান দেখাম বুলি ভাবিছোঁ ঘৰত বোৱা। ভাবিলোঁ আপোনালোকৰো সহায় হ'ব। আপোনালোকৰ যদি এনেকৈ চিম্বল চাদৰ লগাইছে বা কোনোবা যদি নতুন কইনা হ'বলৈ ওলাইছে, এনেকৈ ঘৰত পিন্ধা কাপোৰ কেইখনমান ল'ব পাৰিব এনেকৈ বৈ পেলাই। বেছি কষ্ট নাই, বেছি ফুল নাই। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম মই চাদৰ এখন দেখাম। এইখন বোৱা চাদৰ সকলোৰে প্ৰিয় আৰু গাত ধুনীয়াকৈ ফিটিং হৈ থাকে, দেখিছেনে? ময়ো এইখন পিন্ধিয়ে আছোঁ, দেখাই আছোঁ বাৰু ফুলখিনি। এইখন এখন চাদৰ, গাত একো ফুল দিয়া নাই, মাত্ৰ দু চাইডে ফুল দিয়া গৈছে। এইখিনি এনেকৈ দিয়া গৈছে, চাওকচোন একদম চিম্পুলকৈ দিয়া গৈছে ঘৰত পিন্ধাৰ কাৰণে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰিব। এইটো ঘটনা দিছে, মাজতে এনেকৈ দিছে। ৰঙাপাৰী চাদৰ আপোনালোকৰ চব কাপোৰতে মিলি যায়, সেইকাৰণে ভাবিছোঁ মই আপোনালোকক দেখাই দিওঁ আৰিকেইটা। পিছফালটো চাওকচোন, ভালকৈ ওচৰৰ পৰা দেখাই দিছোঁ। ইয়াৰ পিছফালটো ধুনীয়াকৈ ফিটিং খাই থাকে কাপোৰবিলাক। বাকী নেক্সটখন দেখাই আছোঁ। এই এখন এইখন চাওক, ইমান ধুনীয়া হৈছে। একদম সৰু